বাপৰে বাপ গোটেই বছৰটো গ'ল একো পঢ়া নাই কিন্তু এই সময়ত কি পঢ়িম কি নপঢ়িম একো পাত্তা পোৱা নাই কালি হ'ল পৰীক্ষা হে ভগৱান বচাবা আৰু গুৱাহাটী ইউনিভাৰ্চিটিটো জানোৱে কি কৰে হিচাপ নাই আৰু তাকো এইবাৰ আকৌ অনলাইন অফলাইন পৰীক্ষা পঢ়ো আৰু প্ৰবাহৰ অংশই হ'ব পাৰিব মজুত চলক আৰু প্ৰবাহিত চলকৰ মাজত পাৰ্থক্য তেনেকৈ একো মুখস্থ নহয় ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে কি প্ৰব্লেম আকৌ কালি কিতাপ মেলি লিখিম মই অনলাইনে পৰীক্ষা টেনশ্যন নাই মিন্টুকে এটা ফোন কৰোঁ হেল্ল' ভাই ভাই পঢ়ি আছানে নাই মই ক'ত পঢ়ো আকৌ মই আজিলৈকে কিতাপে লাৰা নাই মই বিন্দাছ পৰীক্ষাটো দিম আৰু তই টেনশ্যন নলবি আৰে ভাই অনলাইন পৰীক্ষা না আৰু অফলাইন হ'লে বেলেগ কথা বেছিকে পঢ়া শুনা কৰিব দৰকাৰ নাই কালি দুই পেকেটমান শিখৰ লৈ আহিবি হা পৰীক্ষাটো হোৱাৰ আগত শিখৰ খাই পৰীক্ষাটো দিম আচ্ছা ঠিক আছে দে ময়ো কি আৰু মই এতিয়া কিতাপ চিতাপ চাওঁ নাই এনে আৰু বহি আছো কিবা গেম খেলি আছো মোবাইলত পাবজি খেলি আছো 2 ৰাউণ্ড মাৰ তই ঠিক আছে দে হ'ব দে এই দেউতা আহিছে ৰাখিছো ৰ দেউতা মই পঢ়ি আছো তই পঢ়ি আছ নে বাবা ভালকে পঢ়ি আছো বাবা কতে তই তই পঢ়ি আছা তই পঢ় ভালকে পঢ় বাবা সেয়ে আমি ইয়াক এনেদৰে দেখুৱাব পাৰো বছৰটোৰ ভিতৰত এটা প্ৰতিষ্ঠানৰ পূৰ্বৱৰ্তী দ্ৰব্য তই ভালকে পঢ় তই পৰীক্ষাটো ভালকে দে বাবা বহুত ৰাতি হ'ল 12টা বাজি এটাই বাজিল বেছি পঢ়িব নালাগে আছা অলপ পঢ় তই মই জানো যে তোৰ পৰীক্ষা ভালকে দিবি পঢ় অলপ সময় ঘুমাবি দে আছা কালি পৰীক্ষা ভালকে দিবি মই যাম ঘুমাগৈ তই ভালকে দি দে আছা পৰীক্ষাটো তই ঘুমা এতিয়া পঢ় আছা মই যাম পঢ় পূৰ্বৱৰ্তী দ্ৰব্যৰ পৰিৱৰ্তন বছৰটোৰ প্ৰতিষ্ঠানৰ উৎপাদন বছৰটোৰ প্ৰতিষ্ঠানৰ বিক্ৰী চিনটো পৰিচায়ক হিচাপে আইডেন্টিফাই কৰা হয় উঠব সময় হোৱা নাই পৰীক্ষা সোমাই থাকব আহিছি পৰীক্ষা আছে ইয়াত পৰীক্ষা দিব নাযা অনলাইন পৰীক্ষা মই এইবিলাক অনলাইন চনলাইন বুজি নাপাওঁ পৰীক্ষা দিব চাৰে 8টা মিন্টু মই উঠছো এতিয়া হেৰি কৰ অনলাইন পৰীক্ষা আৰম্ভ হ'ব নহয় 9টাৰ পৰা এই পৰীক্ষাৰ দিনটো সোমাই ৰাখিব লাগছি উঠব সময় হোৱা নাই মই এইবিলাক অনলাইন চনলাইন বুজি নাপাওঁ গোটেই আমাৰ দিনত পৰীক্ষা দিব চলি পলি গ'লে পৰীক্ষা দিব যায় স্কুলত আৰু এতিয়া সোমাই আছো এতিয়া উঠব লাগে বোলে খবৰ নাই গোটেই দিনটো কাম কৰি হাজিৰা কৰি খোৱা এতিয়া সোমাই আছে পৰীক্ষাৰ দিনা ইমান আজাদি গোটেই মহাৰাজাকেইটাৰ পুতাক বাকী ছোৱালীগিলাক দেখা নাই স্কুলত পৰীক্ষা দিব গৈছে এই গোটেই ঘৰতহে পৰীক্ষা দিয়ে পাবি নহয় বতৰ ঘৰত পৰীক্ষা দিয়ে যদি কিবা অঘটন ঘটাই নহয় চলি বগুৰে লৈ পিটিম কম পাবি বগুৰে লৈ পিটিম নাই ভাই একো পঢ়া নাই দেখো ভাই মোৰো হোৱা নাই আকৌ মই কিতাপ কেইখন ৰাখছো কিতাপ মেলি ৰাখছো ঠিক আছে মই মুখ চুখ ধুই লওঁ একো খাব সময় নাই ঠিক আছে মই পিছত ফোন কৰি আছো
হে প্ৰভু বাচাবা আৰু জিওৰ কোনো ভৰসা নাই চাৰ্ভাৰটো যাতে ডাউন নহয় হে প্ৰভু হে কৰুণা তোমাক বহুত বহুত ধন্যবাদ মই পঢ়াই নাছিলোঁ নহয় এতিয়া এক্সাম দিব বহুত সহজ হ'ল অনলাইন কিতাপ চাই চাই বিন্দাছ লিখি থাকিম হেডফোনডাল ক'ত গান শুনি শুনি লিখিম মোবাইলটো ক'ত এক্সাম টাইম নাও এক্সাম টাইম বিন্দাছ লিখি থাকিম চাওঁ ভাই একদম বিন্দাস কোনো কথা নাই টেনশন নাই একদম ফালি দিবি অনলাইন হে মই কিতাপ দুখন ৰাখিছো আৰু কিবা প্ৰশ্ন নলি কবি দে ঠিক আছে 10টাহে পাত বিন্দাস লিখিম অফলাইন যিকেইটা এক্সাম দিছে সেইকেইটা পাইছি নহয় মজা হে গোটেই বছৰটো পঢ়ি এতিয়া পঢ়া নাই বন্ধ এতিয়া এক্সাম দিব চাব কাৰ্ডতো চাব নোৱাৰিব একেলাই বহিছি পাইছি মজা আমাৰ কথা নাই তই অনলাইন ফোনটো থাকবি একেলগে কথা পাতি লিখি দিম দে আৰম্ভ কৰ মই প্ৰশ্ন আহিছিল চাই লওঁ আহা পাৰিম ইমান সহজ প্ৰশ্ন পাৰিম বেছি সময় নাই মই কৰি আছো কি হ'ব আৰু লয় ফটোকেইটা তুলিছো বাৰু 2000 years later সাবমিট হবে তেৰিকা সময় বহুত কম আছে এই সাবমিট হবে কি কৰা যায় ভাই হেল্ল' ভাই এক্সাম ফাটাফাটি হৈছে সাবমিটটো করলে হয়ে যায় আৰু তই করলি নাই পিছে সাবমিট মোৰ খান দেখোন সাবমিট হোৱা নাই হে কি কয় খাই মাৰিবি আকৌ সাবমিট হোৱা নাই কচোন মই চাই লওঁ ৰ'বাচোন ভাই মোৰো হোৱা নাই দেখোন তোৰখনো হোৱা নাই তেৰিকা কি কৰিলো অনলাইন পৰীক্ষা দি ভুলে কৰিলো নেকি নাই কি কৰা যায় ভাই মোৰো হোৱা নাই আকৌ কি আজি কৈছিল আমাক অনলাইন পৰীক্ষাটো দিব লাগি অফলাইন দিলে হয় এতিয়া গোটেই বছৰটো আৰু বহি থাকিব লাগিব আৰু ঘৰতে কলেজত দিব পাৰিম নেকি কলেজত হিচাপ কেনেকে যাব কলেজত মই আছো ইমান দূৰত এই কৰোণা নেকি এইটো কোনোবা জন্ম দিছিল ইয়াৰ কাৰণে আছো দে এই বছৰটো এনে মিছামিছি এনে বহি থাকিব লাগিব ঘৰত শিক্ষা দিছে আৰু লগতে চৰকাৰৰ শিক্ষা দিছে আমাক চৰকাৰ গুৱাহাটী ইউনিভাৰ্চিটি শিক্ষা দিছে আমাক ভাবছিলো অনলাইন পৰীক্ষাটো দিম ভাল হ'ব বুলি তেৰিকা কি হলে কি জ্বালা কৰিলে গুৱাহাটী ইউনিভাৰ্চিটিয়ে চাৰ্ভাৰটো এতিয়াহে ডাউন হ'ব লাগে নে ৰচোন মই আকৌ চাওঁ সাবমিট
মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা